নমস্কাৰ, মই ৰেজিনা হাছান আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ কবি বাহাৰুল ইছলামৰ কবিতা এটিলৈ। কবিতাটি শিৰোনাম ঐ পখিলা, তুমিনো কেনেকুৱা লাহৰি, নাপাওঁ মই আহৰি, মই কিয় নোৱাৰোঁ থাকিব তোমাক পাহৰি। কি যে ধুনীয়া তুমি, সৰগৰ যেন পখিলা তুমি, সৃষ্টিৰ অস্পৰা তুমি নাজানা কি যে তুমি অসীম শক্তি গৰাকী। হৃদয়টোৱে কাল্পনিক দেউকাৰে পলকতে স্পৰ্শ কৰিব বিচাৰে ৰঙীন পখিলা। টোপনিতো ভ্ৰমণ কৰে সপোন দেখা মন গৰাকী। ৰং বিৰঙৰ পখিলাবোৰ উৰি থাকে বাৰে বাৰে, গুণগুণ কৰি গীত কৰে, সেয়ে চাগে মই তোমাৰ প্ৰেমত পৰো বাৰে বাৰে। তোমাৰ গীতৰ সুৰে মোক মতলীয়া কৰে বাৰে বাৰে, সপোনৰ পখিলা তুমি, সেই নিদ্ৰাটো বিৰাম দিয়েতো নয়নত। তুমি য'তেই উৰি ফুৰা থাকিবা সদায় হৃদয়ৰ বন্ধনত। দৌৰি যাওঁ মই সেই বাগিচাত, য'ত সুগন্ধি ছটিয়াই তোমাৰ গুণ গুণ গানে। মায়াবী দৃষ্টিৰে আগুৱাই গৈছিলোঁ তোমালে, লাজুকী চাৱনিৰে প্ৰেমৰ হাত আগবঢ়াই